Good morning, all. Hello, everyone. Once again, welcome back to the channel. दिनैनि गोदान भिडिअ नोंथां बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोराव नोंथांमोन बयबो मोजां दं गोजांहांबायना एसे दिनै शिशि बिमा दुर्गा फुजा बेनि थाखाय नोंथांमोन बयखौबो आंनि गोसो गोरबोनि गाहाम हामलायथिखौ बावहरबाय जाहाथे फैबाय थानाय इयुना मोजां जालाङो बयनाबो आजिरमय दुर्गा फुजार শুভেচ্ছা সকলো মোৰ জিবি ব্লগ ফেমিলিৰ আৰু আহি থকা ইউথৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু ঈশ্বৰৰ কামনা কৰিছোঁ যাহাতে ভৱিষ্যত সকলোৱে শান্তিপূৰ্ণভাৱে যাই থাকিব পাৰে আৰু আশা ৰাখিছোঁ দুটা ইউপিপিএল আৰু বিপিএফ যাহাতে এক হৈ পেলাই যাহাতে ভৱিষ্যতৰ কাম কৰিব পাৰে ৰাইজৰ বিটিসি ৰাইজৰ উন্নতিৰ কাৰণে বড়োলেণ্ড ৰাইজৰ উন্নতিৰ কাৰণে এইটো মই ঈশ্বৰত আজি কামনা কৰিছোঁ তো ইয়াত আজি মই নিৰ্বাচনত বা পলিটিক্সৰ বিষয় আলোচনা কৰিব বিচৰা নাই ইয়াত মই কিছুমান কথাটো কম যি দলে বেছিকৈ পাব্লিকৰ উন্নতিৰ কাৰণে কাম কৰিব এই দলে জিকাটো 100% আৰু পাব্লিকৰ পৰা সহায় পোৱাটো 100%। তো ইয়াত যি হয় চাম কিন্তু আজিৰ সময়ত যে এপছৰ ভাইচ চেঞ্চেলৰ লাইছৰাম লাডুসিঙৰ বিৰুদ্ধে যে আন্দোলন চলাইছিলে ইয়াত ফলাফল হিচাপে যে ডেডলাইন দিছিলে যোৱা 20 তাৰিখত আলোচনা বিলোচনা হৈ গ'ল আলোচনাৰ মাজেদি এটা ৰিজাল্টটো ওলাই আহিছে নৱেম্বৰ 9 তাৰিখ 10 তাৰিখ এনেকুৱা 2-3 দিনৰ কাৰণে নাক ভিজিটটো ৰিটাৰ্ণ আহিব ইয়াত ইনভেষ্টিগেশ্যন কৰি আৰু ইয়াত পৰা এপছই বিভিন্ন লিডাৰে বা আমি পাব্লিকে আশা ৰাখিছোঁ যে ইয়াত এটা ফলাফল লাইছৰাম লাডুসিঙৰ বিৰুদ্ধে ওলাব লাইছৰাম লাডুসিঙত এৰেষ্ট হোৱাটো আমিহে বিচাৰোঁ আৰু এই যেতিয়া ডেট দিছে এই ডেটটো আমি ওয়েট কৰিব চ' যদি এপছৰ আন্দোলনটো সাকসেসফুল হয় তেতিয়াহ'লে থেংকস জনাব লাগে এনেকুৱা কাম কৰাৰ কাৰণে আৰু এটা কথা খুব ইম্পৰ্টেণ্ট কথা যে আমাৰ মাননীয় CM প্ৰমোদ বড়ো ছাৰৰ লগত যিমানখিনি EMGM আছে তেখেতসকলৰ মই মোৰ নিজৰ তৰফৰ পৰা এটা অনুৰোধ যে কিছুমান মানুহে ইণ্ডিপেণ্ডেণ্টলি যাই থকাটো ভাল পায় তাৰমানে কথাটো হ'ল কিছুমান ব্যক্তিয়ে চাকৰি কৰিব নিবিচাৰে ইণ্ডিপেণ্ডেণ্টলি যাই থকাটো মানে ভাল পায় এই কাৰণে যে ব্যক্তিসকলে ইণ্ডিপেণ্ডেণ্টলি যাই কাৰণে ইচ্ছা ৰাখিছে তেখেতসকলৰ কাৰণে কিছুমান BTR চৰকাৰৰ পৰা ব্যক্তিগতভাৱে লোন 2 লাখ 3 লাখ 5 লাখ এনেকুৱা পেকেজৰ মেক্সিমাম 5 লাখ মিনিমাম 2 লাখ যাহাতে মানে EMI সিস্টেমৰ হওক বা যিকোনো এটা পিৰিয়ডৰ কাৰণে হওক দিব লাগে BTC চৰকাৰৰ পৰা কিছুমান মানুহ মানে চাই পেলাই ইয়াত এলিজিবিলিটি টেষ্ট কৰাৰ পিছত এইটো যদি BTR গভৰ্ণমেণ্টে কৰে তেতিয়াহ'লে আনএমপ্লয়মেণ্ট প্ৰব্লেমটো 120% সলভ হৈ যাব এইটো মই মোৰ তৰফৰ পৰা পাৰ্চনেলি EMGM যিমান আছে BTRৰ চিপ আছে এই সিস্টেমটো যদি আনে তেতিয়াহ'লে আমাৰ কাৰণে ভৱিষ্যত আহি থকা ইউথৰ কাৰণে খুব জীৱনটা সুন্দৰ হ'ব এইটো আশা মই ৰাখিছোঁ আৰু অনুৰোধ বাৰংবাৰ কৰিছোঁ যাতে এইটো লাগু হয় আমাৰ BTRত ইউথৰ কাৰণে তো ভিডিঅ'खौ সেখানেयावनो फोजोबबाय थैंक यू वेरी मच फॉर वाचिंग लाभ